হাই ফ্রেন্ড, আজি আমি আলোচনা কৰিম ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ত। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব। ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিতি ডিব্ৰুগড় তিনিচুকীয়া জিলা। মাটিকালি 340 বর্গ কিলোমিটার 2020-21 অনুসৰি 1986 চনত ডিব্ৰু আৰু চৈখোৱা সংৰক্ষিত বনাঞ্চলক অসম চৰকাৰে ডিব্ৰু চৈখোৱাই অভয়ারণ্য রূপে ঘোষণা করে। দুষ্প্রাপ্য দেওহাঁহৰ প্রধান আবাসভূমি রূপে এই রাষ্ট্রীয় উদ্যান স্বীকৃত। এটু মনত রাখিব। উল্লেখযোগ্য বন্যপ্রাণী বিভিন্ন প্রজাতির বান্দর, বিভিন্ন প্রজাতির স্থলচর আৰু জলচর চৰাই, হরিণা, বন গাহৰি, বাঘ, বিভিন্ন প্রজাতির সাপ আদি। 1999 চনৰ 9 মাৰ্চত কেন্দ্ৰীয় চৰকাৰে এই বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰে। ডিব্ৰু চৈখোৱা বিশ্বৰ একমাত্ৰ বনাঞ্চল য'ত বনৰীয়া ঘোঁৰা পোৱা যায়। এইটো মনত ৰাখিব, মানে এইটো আহিব পাৰে। বৰ্তমানে বনাঞ্চলখনত 238টা বনৰীয়া ঘোঁৰা আছে। আহিব লগা আসাম পুলিচ SI, ABUB আৰু অন্যান্য যিবোৰ এক্সাম আছে, এক্সামৰ কাৰণে মই মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন দি থাকিম এইটো চেনেলত। আপোনালোকে প্লিজ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। থেংকছ ফৰ ৱাচিং।